হেল্ল' গাইছ, আজি মই খাম এখন পাতত ভাত আৰু এইখন কাটি মেলি কমপ্লিট হৈ গ'ল আৰু এখন বনাওঁতে অলপ টাইম লাগিলে আৰু এতিয়া গাটো ধুই আহোঁ। গাটো ধুই মেলি ভাত খাম এখনতে আৰু ভিডিঅ' সকলোকে চাই থাকিব। আৰু এইফালে আমাৰ মায়ে মাছ বনাই আছে, এইখিনি হৈ গৈছে এতিয়া। গা পা ধুই মেলি আহি ল'লোঁ আৰু এতিয়া ধুনীয়াকৈ ভাতটো আঁচৰি লওঁ। তাৰপিছত ভাতৰ পাতখন ধুনীয়াকৈ ৰেডি কৰি লওঁগৈ ভাত খাবৰ কাৰণে। আৰু এইফালে ধুনীয়াকৈ পাতখন ৰেডি কৰি ল'লোঁ আৰু এতিয়া মই খাবলৈ বহি যাওঁ। আৰু মাহঁতি ভাত খালেই, মই মানে পিছত খাম বুলি ক'লোঁ, সেইকাৰণে মাহঁতি সোনকালে খাই দিলে আৰু এতিয়া মই ভাতটো খাই লওঁ গাইছ। খাই শেষ হৈ গ'ল আৰু এইখিনি আছেগৈ বাকী, এইখিনি খাই লওঁ ধুনীয়াকৈ। ভাত খালে এতিয়া হাতখন ধুই লওঁগৈ, পানীটো খাই লওঁ। এতিয়া অকল পানীটো খাবলৈ বাকী আছে, পানীটো অলপ খাই লওঁ। গাইছ, আজিলৈ ভিডিঅ'টো ইমানে আছিলে। যদি ভাল লাগিলে লাইক এটা কৰি দিব আৰু আজিলৈ বাই বাই।